আচলতে কালি কাৰ্বি পাহাৰত আমাৰ দুজন ভাই বন্ধু কৰবাৰ পৰাই মানে অত্যাচাৰ কৰি মাৰি পেলোৱা হ'ল। আচলতে আমি খুব দুখ পাইছোঁ মনত। আমি আনকি আজি শুব পৰা নাই ভালদৰে, আৰু সেয়েহে আমি কৃতজ্ঞ বিমূৰত কৰি ভগৱানৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ নীলোৎপল দাস আৰু অভিজিৎ নাথ এই দুজন ভাই বন্ধু আমাৰ মাজৰ পৰা হেৰাই গ'ল, কিন্তু ভগৱানে যাতে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে তেওঁলোকক শান্তি দিয়ে, য'তে থাকক শান্তিৰে থাকক, সুখেৰে থাকক। আমি খুব দুখ পাইছোঁ। আচলতে অন্ধবিশ্বাসৰ বলি হৈ তেওঁলোক মৃত্যুমুখত পৰিবলগীয়া হ'ল। আজিও এনেকুৱা অৱস্থা চলি আছে, অন্ধবিশ্বাসৰ বলি কৰি মানুহক বলি পঠা হৈ আছে। কালি বিনা দুখত ল'ৰাকেইটা মাৰি পেলালে। আচলতে খুব সেইকাৰণে আমাৰ মৰাণবাসী ৰাইজ, সকলো মৰাণবাসী ৰাইজ দুখ কৰিছে। মৰাণবাসী ৰাইজে আৰু দুখত দুখী হৈ আজি সকলোৱে বন্তি প্ৰজ্বলন কৰিছে। আমি চৰকাৰ প্ৰশাসনক আমি এইটোৱে অনুৰোধ জনাইছোঁ, মানে যিকোনো উপায়েৰে মানে দোষী শাস্তি বিহিবই লাগিব। অকল কেৱল ধৰি কিনি কালি জেলত ভৰাই যাতে জামিনত এৰি নিদিয়ে, তেনেকুৱা যদি কিবা কৰিব পাৰি তেওঁলোকক যাতে লগে লগে ফাঁচি দিয়ে, জেল দিয়ে, আমি তাৰ বাবে আমি চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ। কালি কাৰ্বি পাহাৰত এটা ঘটনা মই পোনপটীয়াকৈ তীব্ৰ গৰিহণা। আচলতে মানুহ ইমান নিষ্ঠুৰ হ'ব নালাগে আচলতে। আৰু এনেকৈতো আমাৰ এনেও আমাৰ দিনক দিনে আমাৰ যিডাল সম্প্ৰীতিৰ এনাজৰী, মই সদায় কৈছিলোঁ, মঞ্চৰ মঞ্চে কৈ দিব, আমাৰ সম্প্ৰীতিৰ এনাজৰীডাল দিনক দিনে ঢিলা হৈ গৈছে। আমি শিল্পীসকলে সদায় সম্প্ৰীতিৰ এনাজৰীডাল সদায় টাইট কৰিবলৈ চেষ্টা কৰোঁ। এটা জাতিয়ে আন এটা জাতিৰ প্ৰতি মৰম থকাটো আমি বিচাৰোঁ, কিন্তু আজি এনেকুৱা এটা পৰিস্থিতি হৈছে যে মই অসমীয়া বুলি কোৱাৰ পিছতো যে অসমৰ মাটিতে নিজৰ জেগাতে ইমান নিৰ্মমভাৱে তেখেতক দুইজন আমাৰ ভাই বন্ধুক হত্যা কৰি, সেইটো আমি আচলতে বহুত দুখ পাইছোঁ, বহুত মৰ্মাহত হৈছোঁ। আৰু অনাগত দিনত মই এটাই কথা কওঁ, অনাগত দিনত যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয়, মই তাকে কামনা কৰিছোঁ। আৰু কথা একেখিনি আচলতে কাৰ্বি আংলঙৰ মানুহখিনি এটা সাংঘাতিক ডাঙৰ প্ৰব্লেম আছে। অসমখন তেওঁলোকে অসমৰ নহয় বুলি ভাবে। সদায় আমি একেবিলাক কামকে কৈ থাকোঁ। আজি ক'ৰবাত আমাৰ ল'ৰা মাৰিলে, অসমীয়া ল'ৰা মাৰিলে, আমি বন্তি প্ৰজ্বলন কৰিলোঁ, দুখ লাগিলে আমাৰ, তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। সদায় আমি একেবোৰে কৰি থাকিম নেকি? আমাৰো বেলেগ কাম নাই নেকি? আমাৰ কৰিবলগীয়া কামটো বেলেগ নাই জানো? গতিকে সকলো সজাগ হ'ব লাগে, মানুহক মানুহ হিচাপে আমি ধন্য কৰিব লাগে। আৰু এটা কথা ক'ব লাগিব যাতে এই দোষীকেইজনে ৰাজহুৱাভাৱে ফাঁচি দিয়ে, ৰাজহুৱা স্থানত যাতে ফাঁচি দিয়ে, সেইটো আমাৰ ফালৰ পৰা অনুৰোধ।